জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত স্তম্ভিত আমিৰ খান, শোকত আৱেগিক পোষ্ট। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত শোকত ম্ৰিয়মান ৰাজ্য তথা দেশবাসী। বলিউড তথা ৰাজনীতিৰ পৰা আদি কৰি সকলোৱে জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। উল্লেখ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ এসপ্তাহ পাৰ হৈ গ'ল যদিও তেওঁৰ মৃত্যুৰ দুখৰ পৰা এতিয়াও নিজকে উলিয়াই আনিব পৰা নাই অনুৰাগীয়ে। ইফালে শ্ৰেয়া ঘোষাল, শানৰ পৰা কংগনা ৰানাৱতলৈকে বহু তাৰকাই শোক প্ৰকাশ কৰিছে। এতিয়া এসপ্তাহৰ পাছত আমিৰ খানেও দুখ প্ৰকাশ কৰি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাইছে। জুবিনৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি জনাই আমিৰ খানে তেওঁৰ প্ৰডাকশ্যন কোম্পানী আমিৰ খান প্ৰডাকশ্যন পেজত এটা পোষ্ট শ্বেয়াৰ কৰিছে। পোষ্টটোত লিখিছে, জুবিন গাৰ্গৰ মৃত্যুত আমি গভীৰভাৱে দুখী। তেওঁ আছিল এজন কিংবদন্তি শিল্পী। তেওঁৰ কণ্ঠই লাখ লাখ লোকক স্পৰ্শ কৰিছিল আৰু তেওঁৰ সংগীতে প্ৰজন্মক প্ৰভাৱিত কৰিছে। শিল্প আৰু সংস্কৃতিলৈ তেওঁৰ অৱদান সদায় অতুলনীয় হৈ থাকিব। আমি তেওঁৰ পৰিয়াল আৰু আপোনজনৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।